নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই উপস্থিত আছোঁ উজনি অসমৰ তিনিচুকীয়া জিলাৰ নপুখুৰী পাৰত। আৰু এই নপুখুৰী পাৰতে বহাগ যেতিয়া আহে তেতিয়া গছৰ তলৰ বিহু তথা মটক সম্প্ৰদায়ৰ লোকসকলে প্ৰতি বছৰে উলহ মালহেৰে উদযাপন কৰা হয় এই মটক বিহু। আৰু এই মটক বিহু চাওকচোন, বিধি বাট নুপুৰা অৱস্থা, ৰাইজৰ সমাগম। আৰু লগতে আপোনালোকক দেখুৱাইছোঁ ইয়াত বহুত সুন্দৰকৈ গাভৰুসকলে বিহু নৃত্য প্ৰদৰ্শন কৰে। আৰু ফুলামপুৰ গাঁও বিহু খোলা ঠিক তেনেকুৱা পানীতোলা, মাকুম, এফালে ঢলা, শদিয়া, মাঘেৰিটা, লিডু সকলো ফালৰ পৰা আহে গাভৰুসকলে নৃত্য প্ৰদৰ্শন কৰে। আৰু ইয়াত গছৰ তলৰ বিহু নৃত্য প্ৰদৰ্শন কৰে। আৰু ইয়াত চাওকচোন কি সুন্দৰকৈ বিধি বাট নুপুৰা অৱস্থা, ৰাইজৰ সমাগম সকলো আহিছে প্ৰান্তৰ পৰা। প্ৰতি বছৰে উলহ মালহেৰে উদযাপন কৰা হয় এই মটক সম্প্ৰদায়ৰ লোকসকলৰ মটক বিহু। এয়া বলকচোন আমি যাত্ৰা আৰম্ভ কৰোঁ মটক বিহুলৈ। আৰু এয়া আপোনালোকক দেখুৱাইছোঁ চাৰিওফালৰ পৰিৱেশ।